আপোনালোকে হয়তো আগতে গাড়ী বহুত দেখিছে বা গাড়ী নিজেও চলাইছে বা নিজৰ ঘৰতো আছে, কিন্তু মই আজি আপোনালোকক এনেকুৱা কিছুমান গাড়ী দেখাব গৈ আছো যিবোৰ গাড়ী আমি আশা কৰোঁ যেন আমি যদি কিনিব পাৰিলো হয় বা আমি যদি চলাব পাৰিলো হয়। এই ৱৰ্ল্ডৰ এই পৃথিৱীৰ চবতকৈ নহয় কিছুমান দামী গাড়ী মই দেখাম আপোনালোকক আজি এইটো ভিডিঅ'ত। যোনে গাড়ী বস্তুটো বেছি ভাল পায়, কাৰৰ প্ৰতি যাৰ আকৰ্ষণ বেছি আছে, তেওঁলোকে এইটো ভিডিঅ' বহুত ভাল পাব। মই আপোনালোকক বহুত আনকমন কিছুমান বৰ্তমান টাইমৰ টপ ক্লাছ কিছুমান গাড়ী দেখাব গৈ আছো। চ' ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰেঞ্জ ৰভাৰৰ পৰা। ইয়াত আপোনালোকে চাওক বহুত কোৱালিটিৰ ৰেঞ্জ ৰভাৰ আছে, পুৰণা নিউ মডেল আৰু বিশেষকৈ নতুন যিবোৰ আহিছে সেইবোৰ আপোনালোকে দেখিবলৈ পাব। এইখন চাওক ডিফেণ্ডাৰ, এইখন হৈ গ'ল ডিফেণ্ডাৰ, চাওক বহুত কোৱালিটিৰ আছে। এখন চাওক লেণ্ড ৰভাৰ, আৰু এইপিনে এইবোৰ ৰেঞ্জ ৰভাৰ চাওক। এইখন হৈছে ডিফেণ্ডাৰ, ব্লেক কালাৰত এখন বহুত খাতাৰনাক লাগি আছে নহয়, লেণ্ড ৰভাৰ। এখন হৈ গ'ল আপোনাৰ ৰেঞ্জ ৰভাৰ নিউ মডেল যিখন আহিছে। এইখন চাওকচোন মেটালিক গ্ৰে কালাৰত ৰেঞ্জ ৰভাৰখন, এইপিনে ব্লেক কালাৰত এখন ডিফেণ্ডাৰ। এই গোটেই চাইডে এইবোৰ যিমানবোৰ দেখিছে আপোনালোকে গোটেইবোৰ ৰেঞ্জ ৰভাৰে হয়, লেণ্ড ৰভাৰ কোম্পানীৰ আৰু টাটাৰ। এই গোটেইবোৰ হৈছে ৰেঞ্জ ৰভাৰ, বহুত মডেলৰ আছে। এইখন চাওক কিমান মজা লাগি আছে, মানে কিমান খাতাৰনাক লাগি আছে দেখিবলৈ, ওচৰৰ পৰা মই ফিল কৰি আছোঁ। আৰু এইবোৰ হৈ গ'ল লটাছৰ চাওক টপ মডেল গাড়ী, ছুপাৰ কাৰ, যিবোৰ আমি ছুপাৰ কাৰ বুলি কওঁ, লটাছ। মই ডিলাৰত জব কৰিছিলোঁ, ইমান নাম নাজানো, তথাপিতো এইকেইখন গাড়ী নাম চাই লৈছোঁ। আৰু এইকেইখন হৈ গ'ল ইনিপপেট, চাওক সৰু গাড়ী, এইবোৰ আমি ফিল্মত দেখা পাওঁ। একচুৱেলি কিমান সৰু গাড়ী চাওকচোন, ইনিপপেট। এইবোৰ আপোনাৰ ফিল্মত বেছিকৈ ইউজ হয় আৰু ৰিয়েলত দেখা পাই আছোঁ, বহুতে ভাল লাগিছে মোৰ। গোটেইবোৰ চাওক, মই আপোনালোকক বেক চাইডৰ পৰা দেখাবলৈ চেষ্টা কৰিম। বেক চাইডৰ পৰা দেখাওঁ মই আপোনালোকক। বেকৰ পৰা চাওক এবাৰ ইয়াৰ লুকটো। গোটেইকেইখন সৰু গাড়ী, মৰম লগা গাড়ী, ইনিপপেট, বহুত মৰম লগা গাড়ী চাওকচোন। এইটো হৈছে কুৱেইট টাৱাৰ, ভিতৰটো চাওক এপাক। হোটেল লুক লটাছৰ চাওক, এখন লটাছৰ পাছফালৰ পৰা লুক চাওক, কিমান খাতাৰনাক, মানে আল্টিমেট। আৰু এইবোৰ গাড়ী কিমান কোটি টকাৰ গাড়ী। আৰু এইফালে হৈ গ'ল এইকেইখন এষ্টন মাৰ্টিন। আপোনালোকে যদি জেমছ বনৰ মুভি চাইছে তেতিয়া আপোনালোকে এইবোৰ গাড়ী তাত দেখা পাব। মানে বহুত প্ৰাইজেবল গাড়ী হয় আৰু বহুত খাতাৰনাক গাড়ী হয়। জেমছ বনৰ মুভিত বিশেষকৈ এইবোৰ দেখায়। এষ্টন মাৰ্টিন বহুত হাই কোৱালিটি লেভেলৰ গাড়ী, এইবোৰ যিবোৰ আমি এফৰ্ড কৰিব নোৱাৰোঁ, কিন্তু দেখা পাই আছোঁ যে বহুতে ভাল লাগিছে। বেকৰ লুক চাওক, হোটেল লুক। মই ডিলাৰত জব কৰিছিলোঁ আগতে, কিন্তু গাড়ী বহুত দেখিছোঁ, কিন্তু এনেকুৱা গাড়ী আল্টিমেট। মই আপোনাক কি ক'ম, এখন অৰেঞ্জ কালাৰ দেখা পাইছোঁ, এখন চাওক এষ্টন মাৰ্টিন। এইবোৰ জেমছ বনে ইউজ কৰিছিল তেওঁৰ ফিল্মত। মানে চাওকচোন এবাৰ লুকটো গাড়ীখনৰ, হোটেল লুক ইয়াৰ। এইখন গাড়ী চাওক, এই য়েল্ল' কালাৰখন গাড়ী চাওক, হালধীয়া কালাৰ মোৰ এনেও ভাল লাগে, চাওকচোন লুকটো। ৱাও, এখন চাওক। এইসমূহ হৈছে অনাৰ, তেওঁলোকৰ গাড়ী, তেওঁলোকে লৈ আনে ইয়াত। আৰু গোটেইবোৰ হৈ গ'ল এষ্টন মাৰ্টিনৰ কাৰ, কোম্পানীৰ কাৰ। আৰু এইবোৰ হৈছে অনাৰ। এই ছোৱালীজনী চাওক, এইজনী হৈছে অনাৰ মানে এখন গাড়ীৰ, তেওঁলোকে লৈ আনে ইয়াত। বহুত ডিফাৰেণ্ট গাড়ী আছে, চাওক কি লুক। কোনখন গাড়ী আপুনি কম বুলি ক'ব? টাৱাৰটোৰ লগত কি ফিল আহি আছে, হোৱাট এ ভাইব। কুৱেইটত যদি আপোনালোক কোনোবা আছে, তেতিয়া আপোনালোকে অক্টোবৰ আৰু নৱেম্বৰত, বিশেষকৈ ডিচেম্বৰটো পাব। আপোনালোকে ইয়াত আহিব পাৰে। ইয়াত ফেষ্টিভেলত আহি পেলাই কাৰ যদি ছুপাৰ কাৰ চাবলৈ মন আছে, তেতিয়া আপোনালোকে আহি পেলাই ইয়াত চাব পাৰে। আৰু এইবোৰ হৈ গ'ল বেণ্টলি নাম শুনিছে চাগে আপোনালোকে, যোনে কাৰ ভাল পায় তেওঁলোকে গম পাবই। আৰু এইবোৰ বিশেষকৈ ফিল্মত ইউজ হয়, কাৰণ বহুত হাই কোৱালিটি হাই লেভেলৰ গাড়ী হয়। এইবোৰ আমি এফৰ্ড কৰিব নোৱাৰোঁ, মই কৈছোঁ আপোনালোকক। চাওক এইখন গাড়ী কালাৰ চাওক, ৱাও, এইখন চাওকচোন কি লাগি আছে ন। এইখন চাওক বেণ্টলি, বহুত হাই ক্লাছ হাই লেভেলৰ গাড়ী হয়। আৰু এইবোৰৰ প্ৰাইচ কেনেকুৱা কি মই নাজানো। ইয়াত মই এটা ভিডিঅ' বনাম নিশ্চয় আপোনালোকক দেখাবৰ কাৰণে। আৰু এইপিনে যাওঁ ৰয়েলছত, এইবোৰ হৈ গ'ল ৰয়েলছৰ কাৰ চাওক। ইয়াত
তেওঁলোকে দেখাবৰ কাৰণে আনিছে আৰু মই আপোনালোকক দেখাওঁ লিখা আছে ইয়াত কুৱেইট আৰু এইপিনে যদি যাওঁ মই এছাক ৰ'লছ ৰয়েলছ মটৰ কাৰ্ছ লিখা আছে আৰু মোৰ বিশেষকৈ আজি টাইম হৈ গৈছে ইয়াত বেছি টাইম নাই মই ওলাওঁ ইয়াৰ পৰা লগ পাই আছোঁ আপোনালোকক বাৰু ৰ'ব চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কাৰণ মোৰ হাতত টাইম খুব কম আছিলে আৰু আগতে আপোনালোকে এনেকৈ ইমান সোপা ৰেঞ্জ ৰ'ভাৰ ইমান সোপা লটাছৰ গাড়ী তাৰপিছত এষ্টন মাৰ্টিন মই যে ক'লোঁ জেমছ বনৰ ইমান সোপা গাড়ী বেণ্টলি হওক এইবোৰ দেখা পাইছিল নেকি বা আগতে চলাইছিল নেকি মোক কমেণ্ট কৰি জনাব আৰু ইণ্টাৰনেশ্যনেল লেভেল কুৱেইটৰ বিশেষকৈ কুৱেইটত অসমীয়া ভাষাত ভিডিঅ' বনোৱা মই প্ৰথমজন যদি আপোনালোকে কুৱেইট আহিম বুলি ভাবি আছে তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ বহুতখিনি হেল্প হ'ব মই ফুডৰ পৰা লৈ ইয়াত কেনেকুৱা কি মাৰ্কেট কেনেকুৱা বজাৰ কেনেকুৱা ইয়াত পইচা কেনেকুৱা চবৰে ভিডিঅ' বনাই ৰাখিছোঁ আৰু নেক্সট ভিডিঅ'ত মই ট্ৰাই কৰিম নেক্সট মানে যেতিয়া মই বনাম ট্ৰাই কৰিম যেন ইয়াৰ গাড়ীৰ প্ৰাইচ কেনেকুৱা আমাৰ তাত গাড়ীৰ প্ৰাইচ কেনেকুৱা ট্ৰাই কৰিম বনাবৰ কাৰণে চ' আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু যদি ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰে বাৰে কৈ আছোঁ কুৱেইটত অসমীয়া ভাষাত ভিডিঅ' বনোৱা মই প্ৰথমজন অসমীয়া